নমস্কাৰ মই সকলোকে মোৰ PSK টিচিং লাইফ চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি অসমীয়াৰ বিষয়ে কেইটামান আলোচনা কৰিম। তাৰ ভিতৰত 1 নম্বৰ হৈছে মামণি ৰয়ছম গোস্বামীয়ে সাহিত্য একাডেমী বঁটা লাভ কৰা উপন্যাসখনৰ নাম কি? উত্তৰ মামধৰা তৰুৱা। পিতা পুত্ৰ গ্ৰন্থখনৰ গ্ৰন্থকাৰজনৰ নাম কি? উত্তৰ হোমেন বৰগোহাঁই। ভাঙনি কোঁৱৰ বুলি কাক কোৱা হয়? উত্তৰ আনন্দৰাম আগৰৱালা। 4 নম্বৰ এ ফিউ ৰিমাৰ্কছ অন আছামিজ লেংগুৱেজ নামৰ পুথিখন কোনে ৰচনা কৰিছিল? উত্তৰ আনন্দৰাম ঢেকিয়াল ফুকন। 5 নম্বৰ অৰুণোদয়ৰ প্ৰথম সম্পাদক কোন আছিল? উত্তৰ নাথান বাউন। কথাগীতাৰ ৰচক কোন? উত্তৰ ভট্টদেৱ। 7 নম্বৰ অসমীয়া কথা কবিতাৰ ৰচক কোন? উত্তৰ যতীন্দ্ৰনাথ দুৱৰা। 8 নম্বৰ প্ৰথম অসমীয়া মহিলা আলোচনীখনৰ নাম কি? উত্তৰ ঘৰ জেউতী। 9 নম্বৰ ৰামায়ণখন কোনে অসমীয়ালৈ অনুবাদ কৰিছিল? মাধৱ কন্দলীয়ে। 10 নম্বৰ বীন বৰুৱা কোন ব্যক্তিৰ ছদ্মনাম? উত্তৰ ডাক্তৰ বিৰেঞ্চি কুমাৰ বৰুৱা। 11 নম্বৰ কোনজন গ্ৰন্থকাৰক অসমীয়া সাহিত্যৰ ৱাল্টাৰ স্কট বুলি কোৱা হয়? উত্তৰ ৰজনীকান্ত বৰদলৈ। 12 নম্বৰ কোনে ভূপেন হাজৰিকাক ক্ষুধাকন্ত উপাধি প্ৰদান কৰিছিল? উত্তৰ অতুল চন্দ্ৰ হাজৰিকাই। 13 নম্বৰ চাইনা টাউন ডেইজৰ পৰা অনুবাদ কৰা উপন্যাসখনৰ নাম কি? উত্তৰ মাকাম। 14 নম্বৰ কোনখিনি সময়ক অসমীয়া সাহিত্যৰ অন্ধকাৰ যুগ বুলি কোৱা হয়? উত্তৰ 1834 চনৰ পৰা 1873 চনলৈ। 15 নম্বৰ কোনখিনি সময়ক অসমীয়া সাহিত্যৰ ৰোমান্টিক যুগ বুলি কোৱা হয়? উত্তৰ 1889 চনৰ পৰা 1940 চনলৈ। ধন্যবাদ। আজিলৈ ইমানে। চেনেলটো ভাল লাগিলে ছাবস্ক্ৰাইব কৰি দিব।